আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ 155 জন্ম জয়ন্তীৰ লগতে ইণ্টাৰনেশ্যনেল যি নন ভাইলেন্স ডে কোকৰাঝাৰত অবজাৰ্ভ কৰিছোঁ। মূল কাৰণটো হৈছে যে আমাক সদায় শান্তি লাগে, আমাক সদায় নিৰাপত্তা লাগে আৰু অহিংসায়ে যিটো আমাৰ একমাত্ৰ পথ য'ত সমাজখন খুব সুন্দৰকৈ আগবাঢ়ি যাব পাৰে। এটা সময়ত হিংসা হোৱাৰ কাৰণে আমাৰ সমাজত ইনষ্টেবিলিটি আছিলে, ভাল পৰিৱেশ নাছিলে। আজি শান্তি ঘূৰি আহিছে। ইয়াৰ মূল কাৰণটো হৈছে যে আমাৰ ভাৰতত যি আমাৰ বিশ্বৰ শান্তিৰ গুৰু নন ভাইলেন্সৰ গুৰু ইয়াতে জন্ম পাইছিলে আৰু তেখেতে বিশ্বক এটা ডাঙৰ এটা মেছেজ দি গ'ল। গতিকে আজি আমি খুব এই বিশেষ দিনটো খুব ভালকৈ আমি উদযাপন কৰি আহিছোঁ, কাৰণ যোৱা সময়ত আমি কিছুমান ভুলৰ কাৰণে বহুত হিংসা হৈ গ'ল, বহুত আমাৰ আপোনজনক হেৰালোঁ। তেনেকুৱা পৰিৱেশ যাতে আকৌ নাহে। গতিকে আজি আমি জাতিৰ পিতা মহাত্মা গান্ধী স্মৰণ কৰাৰ লগতে তেখেতক সন্মান জনোৱাৰ লগতে 3-4টা কাম ইয়াত লোৱা হৈছে। এটা হ'ল গ্ৰীণ বড'লেণ্ড মিছন, বৃক্ষৰোপণৰ কাম সমগ্ৰ ভাৰতৰ সমগ্ৰ বিশ্বত আৰম্ভ হৈছে। যিটো বায়'ডাইভাৰ্চিটি যিটো পৰিৱেশ চেঞ্জ হৈছে সেইটো ৰেষ্ট'ৰ কৰাৰ কাৰণে কাম আৰম্ভ হৈছে। গতিকে BTR চৰকাৰখনক আমি বড'লেণ্ড গ্ৰীণ মিছন এটা মিছন লৈ পেলাই আমাৰ কামটো আৰম্ভ কৰিছোঁ। আজি 2000তকৈ বেছি ভলেণ্টিয়াৰ্ছসকলে ইয়াতে শপত গ্ৰহণ কৰিব। অনাগত দিনত বড'লেণ্ডটো সেউজ কৰি ৰখাৰ কাৰণে, গছ ৰোপণ কৰাৰ কাৰণে, লগতে প্লাষ্টিক ফ্ৰী এটা জ'ন কৰাৰ কাৰণে আৰু পানী যিটো ব্যৱহাৰ এইটো কেনেকৈ মেনেজ কৰিব পাৰে ইয়াৰ কাৰণে কাম আৰম্ভ কৰিব। ইয়াৰ লগে লগে আমি এটা আৰু কাম আজি কৰিব বিচাৰিছোঁ, যিটো আমাৰ জাতিৰ পিতাই বিচাৰিছিলে যে স্বচ্ছতা। ইয়াৰ ভিতৰত ভাইব্ৰেণ্ট BTRৰ আণ্ডাৰত আমাৰ যিটো গভৰ্নেন্স ছিষ্টেম চলি আছে, যিটো শাসন ব্যৱস্থা চলি আছে, ইয়াত আমি প্ৰথমতে ৰেভিনিউ ডিপাৰ্টমেণ্টৰ যিটো আমাৰ চাৰ্কল অফিচবিলাক আছে তাত আজি আমি গ্ৰিভেন্সেছ বক্স আমি তাতে দিয়া হ'ব, যিটো কমপ্লেইন বক্স বুলিও কোৱা হ'ব। আৰু প্ৰতি 15 দিনৰ মূৰে মূৰে এইটো খোলা হ'ব। পাব্লিকৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে সেইটো চোৱা হ'ব। ডক্টৰ বাচিৰাম বড়ো আমাৰ এজন শিক্ষিত আছিলে, প্ৰথম আমাৰ IS আছিলে। তেখেতৰ নামত আজিৰ পৰা আমি এটা ফেলোশ্বিপ আমাৰ আৰম্ভ কৰিছোঁ। এই ফেলোশ্বিপটো আমি ফেলোশ্বিপটো ৰিচাৰ্চৰ কাৰণে দিয়া হৈছে। গতিকে মই আজি খুব আনন্দিত যে এইখিনি কাম আমি জাতিৰ পিতাৰ জন্ম জয়ন্তীত আৰম্ভ কৰিম আৰু অনাগত দিনত BTR অঞ্চলটো স্থায়ী শান্তি কৰি ৰাখিবৰ কাৰণে আমাৰ কামটো আমি কণ্টিনিউ কৰিম।